নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰিলে বিধানসভাৰ মজিয়াত আত্মজাহৰ ভাবুকি কায়ম ছাত্ৰ সন্থাৰ নাৰায়ণপুৰত সৰ্বা হিমন্তৰ প্ৰতিমূৰ্তি দা জাতিজনকী নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীত ৰাজ্যত সৰ্বত্ৰে আন্দোলন অব্যাহত থকাৰ সময়ত আজি নাৰায়ণপুৰত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীৰে পৰিৱেশ উত্তাল কৰি তোলে সদৌ অসম ছাত্ৰ সন্থা সদৌ অসম ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠনে আজি পুৱা নাৰায়ণপুৰৰ নগৰৰ মাছমজিয়াত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰে। চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিব লাগিবই। নাগৰিকত্ব হিন্দু বাংলাদেশী go back. নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বিৰোধী সংগ্ৰামী ঐক্য মঞ্চ ইয়াত আমাৰ 20টাৰো অধিক সংগঠন জড়িত হৈ আছে। সচেতন নাগৰিক ছাত্ৰ সন্থা প্ৰাক্তন আছু নেতা জড়িত হৈ আছে। গতিকে আমি এই অৱস্থান ধৰ্মঘট আজি পালন এইকাৰণে কৰিছোঁ, খুব কম দিনৰ ভিতৰত নাগৰিকত্ব সংশোধনী বিধেয়ক কেব গৃহীত কৰাৰ সম্ভাৱনা আছে। এই আইন যাতে বাতিল কৰে, এই আইন যাতে অসমৰ পৰা প্ৰত্যাহাৰ কৰে, তাৰ দাবীত আমি আজি সবল প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তোলাৰ স্বাৰ্থতে প্ৰথম পদক্ষেপ হিচাপে সকলো ৰাজনৈতিক দল গণতান্ত্ৰিক সংগঠনে এই কাৰ্যসূচীত আহ্বান জনাই আজি অনুষ্ঠিত কৰিছোঁ। অসমৰ পৰা যদি এই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰে, এই আইন যদি অসমৰ পৰা উঠাই নলয়, এই আইন যদি গৃহীত কৰিবলৈ হয়, তেতিয়াহ'লে আমি এনেকুৱা প্ৰবল প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিম, যে প্ৰবল প্ৰতিৰোধ সংগ্ৰামত বিজেপি নেতাকৰ্মী দিশহাৰা হৈ পৰিব আৰু আজি মিজোৰামৰ দৰে ভয়ংকৰ সংগ্ৰামৰ পাতনি মেলিবলৈ আমি বাধ্য হ'ম। সময় থাকোঁতেই আজি সৰ্বানন্দ হিমন্তহঁতে এই আইন বাতিল কৰক। নৰেন্দ্ৰ মোদীয়ে অসমৰ মাটিত ভৰি দিব নোৱাৰা অৱস্থা কৰি দিম যদি এই আইন গৃহীত কৰে। আমি নাৰায়ণ ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটা স্পষ্ট ঘোষণা দিছোঁ, যেনেধৰণে পূৰ্বতে অসম ৰক্ষা কৰিবলৈ যাওঁতে আমি পূৰ্বপুৰুষৰ ওচৰত শপত লৈ শৰণ লৈ আমি মৃত্যু হ'লেও আমি যিকোনো ধৰণে দেশ ৰক্ষা কৰিম বুলি ওলাই গৈছিল। দিনটোত আমি মেডাম মেফিৰ শপত লৈ অসম লগতে উত্তৰ পূৰ্বাঞ্চলক ৰক্ষা কৰিবৰ কাৰণে নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পূৰ্ণৰূপে নাগৰিকত্ব বিধেয়কখন যাতে বাতিল কৰে, তাৰ বাবে আমি সজোৰে দাবী উত্থাপন কৰিম। নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰে আমাক যেনেকৈ দিল্লীৰ উলংঘ প্ৰতিবাদ কৰিবলৈ বাধ্য কৰাইছে, বুকু কাটি দিয়া জীৱনত তেনেকৈ বাধ্য কৰাইছে। আমি বিধানসভা মজিয়াত মই ঘোষণা কৰিছোঁ, চুইচাইড কৰিবলৈ বাধ্য হ'ম যদি নাগৰিকত্ব আইনখন বাতিল নকৰে।